প্ৰিয় শ্ৰোতা, আজি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস। এই বিষয়ে আমাক আজি কিছু কথা কৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সুচেংফা গগৈয়ে। গত বছৰৰ দৰে এই বছৰো সমগ্ৰ বিশ্বই উদযাপন কৰিছে আজিৰ দিনটোত ৰাষ্ট্ৰসংঘ দিৱস। 1939 চনৰ পৰা 1945 চনৰ এই সময়ছোৱাত সমগ্ৰ বিশ্বই সন্মুখীন হৈছিল দ্বিতীয় মহাসমৰৰ ভয়াৱহতাৰ। এনে ভয়াৱহ ধ্বংসলীলাৰ পৃথিৱীৰ আগশাৰীৰ ৰাষ্ট্ৰকেইখনৰ নেতাসকলক সচেতন কৰি তুলিছিল। তেওঁলোকে এনে এখন মহাযুদ্ধ বন্ধ কৰি শান্তিপূৰ্ণ ব্যৱস্থাৰে ৰাষ্ট্ৰসমূহৰ মাজৰ বিবাদসমূহৰ মীমাংসা কৰিবলৈ এক আন্তৰ্জাতিক অনুষ্ঠান গঢ়ি তোলাত উঠি পৰি লাগিল। এই প্ৰচেষ্টাৰ ফলতেই 1945 চনত জন্মগ্ৰহণ হয় ৰাষ্ট্ৰসংঘৰ। প্ৰায় 4টা বছৰত বিভিন্ন সময়ত এই শান্তিকামী নেতাকেইজনে কেইবালানিও সন্মিলনত অংশগ্ৰহণ কৰে আৰু 1945 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ছান ফ্ৰান্সিস্কো সন্মিলনত ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰে। 1945 চনৰ 24 অক্টোবৰৰ পৰা চনদ অনুসৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলী আৰম্ভ কৰা হয়। সেয়েহে এই দিনটো ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস হিচাপে বিশ্বত পালন কৰা হয়। এই বছৰ ৰাষ্ট্ৰসংঘ দিৱসৰ এটি উল্লেখযোগ্য দিশ হৈছে যে এই বছৰ ৰাষ্ট্ৰসংঘই সমাপ্তি কৰিলে 75তম জন্ম দিৱস। গতিকে হীৰক জয়ন্তীত উপস্থিত হ'ল ৰাষ্ট্ৰসংঘ দিৱস। ৰাষ্ট্ৰসংঘ দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা। গতিকে ৰাষ্ট্ৰসংঘই 20ৰ পৰা 26 অক্টোবৰলৈ প্ৰতি বছৰে এটা ৰাষ্ট্ৰসংঘৰ সপ্তাহ অনুষ্ঠিত কৰে আৰু এই ৰাষ্ট্ৰসংঘ সপ্তাহৰ এটা অভিন্ন অংগই হৈছে ৰাষ্ট্ৰসংঘ দিৱস। ৰাষ্ট্ৰসংঘ দিৱস প্ৰথমবাৰ অনুষ্ঠিত কৰা হৈছিল 1948 চনত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 24 অক্টোবৰত 1948 চনত ৰাষ্ট্ৰসংঘ দিৱস বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। 1971 চনত এই সাধাৰণ সভাই এই দিৱসটি ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই পালন কৰিবলৈ এটি প্ৰস্তাৱ গৃহীত কৰে। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ এই দিৱসটি পালন কৰি অহা হৈছে। 2020 চনৰ ৰাষ্ট্ৰসংঘ দিৱসৰ এই বছৰৰ বিষয়বস্তুটো তেওঁলোকে ইংৰাজীত কৈছে শ্বেপিং আৱাৰ ফিউচাৰ টুগেডাৰ। যদি আমি অসমীয়াত ক'বলৈ যাওঁ তেনেহলে হ'ব যে আমাৰ উভৈহতীয়া ভৱিষ্যতক গঢ় দিবৰ বাবে একত্ৰিত হোৱাৰ আহ্বানেৰে এই বছৰৰ ৰাষ্ট্ৰসংঘ দিৱস উদযাপন কৰা হৈছে। উল্লেখ্য যে ৰাষ্ট্ৰসংঘই 2020 আৰু ইয়াৰ পিছৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘই সমগ্ৰ ৰাষ্ট্ৰবিলাকৰ মাজত শান্তি, সংহতি আৰু সমতা প্ৰতিষ্ঠা কৰিবৰ বাবে এলানি সংহত বিকাশৰ লক্ষ্য অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল গ্ৰহণ কৰিছিল। গতিকে 2020 চনৰ ৰাষ্ট্ৰসংঘ দিৱসৰ তেওঁলোকে অংগীকাৰবদ্ধ হৈছে এই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল বা সংহত বিকাশৰ লক্ষ্যসমূহক কাৰ্যকৰী কৰিবলৈ সকলোৱে মিলিত হৈ একত্ৰিতভাৱে এটা সুন্দৰ আৰু সংহত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে। গতিকে আমি আশা কৰোঁ যে অনাগত সময়ত ৰাষ্ট্ৰসংঘ দিৱসৰ এই যি গুৰুত্ব, এই প্ৰাসংগিকতা উপলব্ধি কৰি সমগ্ৰ সদস্য ৰাষ্ট্ৰই একত্ৰিত হৈ সমগ্ৰ মানৱ জাতিৰ উন্নয়ন আৰু সংহত বিকাশৰ ভৱিষ্যতৰ দিশ ৰোপণ কৰিব। মহামাৰীৰ এই সময়ছোৱাত ৰাষ্ট্ৰসংঘ দিৱসৰ আপোনালোক আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিশ্ব শান্তি, সমতা আৰু ভাতৃত্ববোধেৰে একত্ৰিত হৈ এখনি মৈত্ৰী আৰু সমতাৰ ওপৰত প্ৰতিষ্ঠিত বিশ্ব গঠন হওক। আমাৰ সৈতে সেয়া আছিল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সুচেংফা গগৈ।